স্যার ফুলে তাকে আনু হয়ে যাব ধরে আনগে যা বা পার্টি নেকি স্যার ডাঙাৰটোৰ লগতে আৰু এটা সৰু আনিবা দিয়ক তিনিৰে হৈ যাব তে মই আহো স্যার কোনবা আহিলি বহিবা নিদব আজি আপনি আৰু মই দো আৰামত খাম লগ বাল্লি যাতা হব এই বান্দাৰ অ ওলা তই এতিয়া যা যা ছাৰ এই প্ৰেমলতা তালে যা তাত গৈ পেলাই ভাত ৰান্ধি দেগে বাচন ধুই দেগে মালতী চাকৰি হ'ব যা যা বা মালে মানুহ বহুতটো লগ লগি নামে নে ছাৰ হ'ব দিয়ক জিন্দগীত মনত থাকিব ৰাখিবি কোনে হাক দিছে ৰাখিবলৈ এতিয়া যা যা আউট নাখাওঁ হে ছাৰ আপোনাৰ ঘৰত পানী এক টপাও নাখাওঁ এই নেখালে হ'ব তই যা দগা বাছ কৰবাৰ আও ইয়ে বেটা দুও বেউজ হৈ আছে ফফলা হৈ গৈছে আন পাও দুৱৰে ভিতাৰ এটা ফুল দুটাই শেষ কৰিব নোৱাৰিলাক আহুন্দৰে ভিতাৰখান যে ফফলা খাটাং বহুখিনি আছে মাৰিয়ে দিওঁ ৰ কাম আকৌ নহব তথাপি টুপনিটো ভাল লাগিব পাৰে বেটাৰ গুইলি দিয়াৰ ৰহস্য ভাগ ভোলা ভাগ এতে বেছি সময় থকাটো তোৰ কাৰণে ভাল নহব ৰচোন ৰ তই অথনিৰ পৰা যে মোক পাগলৰ নিচিনাকে চাৰ্চ কৰি আছ আচলতে তোৰ হেৰাইছে কি বস্তু সেইটো বাদ দিয়কচোন স্যার আপনি কওকচোন আপনি এনে বস্তু পাইছিল নেকি যিটো বস্তু আপনার নহয় যিটো বস্তু আপনার ঘৰত থাকবা নৰে তই পাগল হলি নেকি যিটো বস্তু হেৰাইছে পাগল হয় কথা আচ্ছা ৰচোন ৰ টকাৰ মোনা টকাৰ বেগ এনেকুৱা হেৰাইছে নেকি টকাৰ বেগ নহয় স্যার টাকাৰ বেগ বানো মেচিনটো হেৰাইছে কি হৈছে তোৰ মোৰ বস্তু হৰ বুলি তই কেনেকে জানলি তই পাইছা হয় না পাগলা হৈছে নাকি সিদিনা মোক কুকুৰ খেদা দি খেদছা দেখোন কোনদিনা ইয়াৰ বস্তুটো হৰাবাৰ দিনা হে দজি ফুল এটা খাই চেচ কৰি লাগে মোক যি কুকুৰ খেদা দিছিল সিদিনা পঢ়িত নাই হে মই যে বস্তুটো পঢ়ি হেৰাইছি তই কেনেকে জানলি সিদিনাই হৰাব লাগিব দুও ফুল এটা খাই বেহুজ হবি বস্তু নহৰাকে দেখব বেহুচ হোৱা বুলি তই কেনেকে জানিলি জানো আপোনালোক দুৱৰে ভিতৰ খান মাল খতে খতে ফফলা হৈ গৈছি এটা ফুল যে আপোনালোক দুও হজম কৰিব নোৱাৰে মই ভালকে জানো তই বস্তুটো পাইছা হয় না পাগলা হৈছে নাকি হয় কেৰেপা ঐ তোৰ হেৰুৱা বস্তুটো যে মূল্যৱান বস্তু আমি বুজি পাইছো কিন্তু তই কচোন তোৰ কি বস্তু হেৰাইছে আমি তোক হেল্প কৰিম নহয় আমি তিনিওটাই বিচাৰি দিম দে কলি হে বান্দাৰে নকাকিয়া কি কৰিছি দৰকাৰ হলি পুলিচক কেছ দিম পুলিচেও বিচাৰিব লাগিব আচ্ছা কচোন কেৰেপা তোৰ আচলতে হেৰাইছে কি সব বুজি পালো স্যার মোর হর বস্তুটো ই ঘূৰাই পাইছি ঐ ভালে ভালে ঘূৰাই দিবি প্রমাণ হলি চেলে দিম কিন্তু দম নিদবি দে বিধানখত মাথা চকৰি ঘূৰি যাব গুইলে দিম পাছা এই তোৰ মুখৰ ডাইলগটো দেখোন তাৰ মুখলৈ শিফ্ট হৈ গ'ল বল 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 আহি থাক একেবাৰে বাঘৰ দৰে আহিছা দেখোন নে আমি বাঘৰ দৰে থাকো মোক আহি দেখা পাই বেৰেক বেট দিলি সিংহ দেখা পাগিলি না আমি ভাই সিংহৰ দৰে দি ঐ এটা কথা সুধো মিছা কথা নকবি দে নুদা কিয়া হুদ সঁচা কথা কবি কিন্তু ভাই মোৰ মিছা কথা কোৱা স্বভাৱ নাই আমি মিছা কথা কত নাই ভাই জানো দে তুই ধৰ্ম যুধিষ্ঠিৰ আজিকালি মিছা কথা কইবা নাই সিদিনা যে তোক খেদলো ছাৰ আৰু মই যি খালো সিদিনা মই ঘৰক আহি ঘুমাই আছো ঘুমাই আছা ঘুমাই নাথকি কি উৰবি অৰা কাগজ পাই যাম ছাৰে ৰাতি বিছনাখনত ঘুমটি গেল মই তোৰ ইমান ভাগ লগে ক'বা নালগে দেই ঘুমটি মাৰিছা দু খাই পেলাই বেহুজ হৈছা এতিয়া ঘুমটি মাৰা হ'ল
বিছনাত বহি খাবা নৰা বেহুজ হবি বুলি জানাই বিছনাত বহি খাবা নৰা চফাখানত বহি খাইছা বেটা ঠাণ্ডাত কেতিয়াবাই মৰা ঘৰে পথ্যকাৰী পথ থাকিব লাগিব তই কেনেকে জানলি মই যে চফাত বেহুচ হৈ আছিলো চাবা গৈছিলি হয় না কিয় চাবা যামে ছাৰে যদি বিছনাখনত বেহুজ হৈছি তই চফাখানতে বেহুজ হ'ব লাগিব সেইগিলা আমাৰ জানা আছে বহুত চিয়ানা বুলি ভাবা ন নিজকে মই কি আছে আনা হমে মই ভলা না ভলাইয়ে একদম চিধা চাধা মানুহ মই চিধা চিধা মোৰ বস্তুটো কৰি থৈছে আকৌ কিয়ৰ বস্তুৱে আগলা হৈছে না কি তই